নমস্কাৰ, আপোনালোকক আৰু এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা মৰণা মাৰিবলৈ ওলাইছোঁ। সিদিনা এটা সৰু ক্লিপ আপোনালোকক দিলোঁ, তথাপিও গোটেই ভিডিঅ'টো নিদিয়াৰ কাৰণে মই বোলো আজি ভিডিঅ'টো দি দিওঁ। এয়া ভিতৰৰ পৰা মই ডাঙৰিবিলাক উলিয়াই লাহেকৈ বাহিৰৰ পাছফালে আনিছোঁ। চটি দুখন পাৰি লৈছোঁ। চটি দুখন পাৰি লৈ পেলাই গৰুৱে মাৰিম মৰণাটো গৰুৱে মাৰিম। ধুনীয়াকৈ উলিয়াই লৈ পাছফালে চোতালত এয়া মামাক ফুলালিটো আহিলে, ফুলালিটোৱে দুপাকমান ঘূৰাই পেলাই গুচি গ'ল। তাৰ কিবা কাম আছে বুলি ক'লে। তাৰ মানুহজনীয়ে ভৰিয়েও মাৰি চাওঁ বুলি কৈ সেই ছাইডত মাৰিছে। মায়ে কঠীয়া কেইটামান ল'লে। কঠীয়া কেইটামান লৈ পেলাই মায়ে মাজে মাজে খুব চাই আছে যে তাতে মৰণাটো মাৰিব জানিছেনে নাই। আমাৰ ইমান মৰণা মৰা অভ্যাস নাই। মাজে মাজে এয়া জিন্তি আহিলে। জিন্তি অহাৰ পাছতে জিন্তিও লাইট চাইট ফিটিং কৰি পেলাই গুচি গ'ল। আহিলে সখীয়ে দুপাকমান ঘূৰালে। সখী চৰ্দি, তথাপিও এপাক ঘূৰাই চাওঁ বোলে গৰুৱে বহুত দিনৰ পাছত মৰা দেখিছোঁ। তাৰপৰা মানুহজনীয়ে ঘূৰাই আছে। মায়ে আকৌ মাজে মাজে আহি চাই আছে যে ধানটো শুনিছেনে নাই। উখন চুখন মাৰিবলৈ ইমান নাজানো। আৰু অসুবিধা হৈছে কি তলত চটিটো পাৰি ল'লে মানে উখন মাৰিবলৈ আটাইতকৈ বেয়া। তথাপিও মাজে মাজে এনেকৈ জোকাৰি আছোঁ মহে চাইছোঁ শুনিছেনে নাই। আজিলৈ ইমানেই। বাই বাই। আপোনালোকক আকৌ লগ পাম।